নমস্কাৰ বন্ধুসকল, মই গৌতম আৰু মই মনোৰঞ্জন আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা ভাল খবৰ সৈতে আপোনালোকৰ আগত আহি উপস্থিত হৈছোঁহি। এই ভাল খবৰটো হ'ল যে অলপতে মুক্তি পাইছিল নীল আকাশ দাস আৰু জিতুল বৰুৱাৰ কণ্ঠত এটি গীত মেজি নামৰ। এই গীতটি অহাকালিলৈ অৰ্থাৎ 1 মাৰ্চ তাৰিখে ৰিলিজ হ'বলৈ গৈ আছে। আৰু এই ভিডিঅ'টিত অভিনয় কৰিছে বৰষা নিবা আৰু বিভিন্ন কেইজন নৱাগত শিল্পীয়ে। অৰ্থাৎ এই গীতটি যেনেকৈ আদৰি লৈছিল, এই ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা থাকিল। গতিকে এই ভিডিঅ'টোৰ প্ৰমো আছে, আপোনালোকে চাই লওক। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয়।